হাওড়াঘাটত জিলা পৰ্যায়ৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা বিজ্ঞানৰ বিভিন্ন মডেল প্ৰস্তুত শিক্ষাৰ্থীৰ আকস্মিক বক্তৃতা চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন হৰপথাৰ সমষ্টিৰ 2 ভোট কেন্দ্ৰ এলেকাত বুথ পৰ্যায়ৰ গণ সমাৱেশ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বুথ পৰ্যায়ৰ বিজেপি দলৰ স্থিতি প্ৰদৰ্শন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই ৰাণীতি মুংপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ কাৰ্বি আংলং জিলাৰ হাওড়াঘাটত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা আয়োজন কৰা হয় কাৰ্বি আংলং জিলাৰ হাওড়াঘাটত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা আয়োজন কৰা হয় প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে জিলা অতিৰিক্ত উপায়ুক্ত এন খানে কাৰ্বি আংলঙৰ 11টা ব্লকৰ অধীনস্থ বিদ্যালয়সমূহে অংশ লোৱা এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানৰ বিভিন্ন মডেল প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে নমস্কাৰ মোৰ নাম শ্ৰী চানি হয় মই দেওম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা আহিছোঁ মই নৱম শ্ৰেণীত পঢ়োঁ মই আজি বনাইছোঁ এটা মানে ছায়েন্সৰ প্ৰজেক্টত মই আজি অংশগ্ৰহণ কৰি মোৰ বহুত ভাল লাগিছে মই আজি যিটো বনাইছোঁ এটা ৰবট বনাইছোঁ সেই ৰবটটো কৰোণা মহামাৰীৰ সময়ত প্ৰয়োগ কৰাৰ বাবে মই বনাইছিলোঁ যেতিয়া বিভিন্ন ধৰণৰ কৰ্মচাৰীবোৰে ওচৰত যাব নিবিচাৰিছিল তেতিয়া জাপখন দুৰ্লভ হোৱাৰ প্ৰকৃতিত আছিল বাবে মই এই ৰবটটো বনাইছোঁ যাতে সকলো ধৰণৰ কাম সহজ হৈ পৰে এনেদৰে এই ৰবটে বিভিন্ন ধৰণৰ কাম চাৰ্ভ কৰিব পাৰে পিছত হলটো পৰিষ্কাৰ কৰিব পাৰে কাষ্টমাৰক কিবা কফি খুজিলে তেওঁক দিব পাৰে কাষ্টমাৰৰ লগত কথাও পাতিব পাৰে এনেকুৱা ধৰণৰ চিষ্টেম তাতে প্ৰয়োগ কৰিছে কেনেকুৱা লাগিছে এনেকুৱা প্ৰগ্ৰামত পাৰ্টিচিপেট কৰি বহুত ভাল লাগিছে ইয়াৰ পৰা মই বিভিন্ন কথা জানিব পাৰিছোঁ এনেকুৱা ভাল লাগিছে আমি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ডিষ্ট্ৰিক্ট লেভেল ছায়েন্স বেছ কম্পিটিশ্যন প্ৰগ্ৰামটো আমি 2020 চনৰ যিটো প্ৰগ্ৰাম সেই প্ৰগ্ৰামটো আজি অনুষ্ঠিত কৰা হৈছে কিমান ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিছে ইয়াত আমাৰ ব্লক ৱাইজ প্ৰত্যেকটো ব্লকে আহিছে আমাৰ 10টা ব্লক আহিছে আৰু প্ৰতিটো ব্লকৰ পৰা প্ৰতিটো ইভেণ্টত 2টাকৈ আহিছে কিয় পতা হৈছে এইটো আমাৰ প্ৰতি বছৰে আমাৰ পাতে আমাৰ আৰ্যভট্ট ডিষ্ট্ৰিক্ট ব্লক লেভেল হয় ডিষ্ট্ৰিক্ট লেভেল হয় তাৰপিছত ষ্টেট লেভেল আছে গতিকে আমি ষ্টেট লেভেলৰ কাৰণে আজি এই অনুষ্ঠানটো চিলেকশ্যন কৰিবলৈ এই অনুষ্ঠানে ছাত্ৰ ছাত্ৰী কি উপকাৰ কৰিব বুলি আপুনি ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ ইনোভেটিভ কিছুমান আইডিয়া মডেল তেওঁলোকৰ ক্ৰিয়েটিভিটিবিলাক বাঢ়ি যায় আৰু কিছু বহুত নতুন কথা শিকে তেওঁলোকে বিজ্ঞানৰ ওপৰত আৰ্হি প্ৰস্তুত কৰা কেনেকৈ কৰিব লাগে সেইটোৰ ওপৰতো তেওঁলোকে জ্ঞান আহৰণ কৰিব পাৰে লগতে ড্ৰয়িঙৰ পৰা আমি ছায়েন্স বেছ কৰোঁ যিহেতু চাইণ্টিফিক যিটো টেম্পাৰমেণ্ট সেইটো তেওঁলোকৰ মানে তেওঁলোকৰ জ্ঞানটো আহে আৰু এক্সটেম্পৰ স্পীচটো তেওঁলোকৰ যিটো কথা কোৱাৰ যিটো টেলেণ্ট সেই বস্তুটো মানে ফুটি উঠে সেইকাৰণে এই অনুষ্ঠানটো আমি প্ৰতি বছৰে পাতোঁ যিহেতু আমাৰ প্ৰতি বছৰে অসম চৰকাৰে এইটো মানে হেৰি কৰি ইষ্টাব্লিছ কৰি দিয়া অনুষ্ঠান গতিকে আমি প্ৰতি বছৰে পাতোঁ সম্পূৰ্ণ নিজা চিন্তাৰে ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা ৰবট কাৰুকাৰ্য পানী উত্তোলক পাম্প আদিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে কাৰ্যসূচীৰে সংগতি ৰাখি বিজ্ঞান ভিত্তিক আকস্মিক প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হয় হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ অসম বিধানসভা নিৰ্বাচন ৰাজ্য তথা কাৰ্বি আংলং জিলাখনৰ ভিন্ন সমষ্টিৰ দৰে হৰপথাৰ বিজেপি কৰ্মকৰ্তাও আগন্তুক বিধানসভা নিৰ্বাচনক লৈ অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে সোমবাৰে হৰপথাৰ সমষ্টিৰ 2 ভোট কেন্দ্ৰ এলেকাত বিজেপিৰ বুথ পৰ্যায়ৰ গণ সমাৱেশ অনুষ্ঠিত কৰা হয় সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত পাকলাং চৌ কমিউনিটি হলত সমষ্টিটোৰ 2 ভোট কেন্দ্ৰ এলেকাত বুথ পৰ্যায় এক বিশাল গণ সমাৱেশ অনুষ্ঠিত হয় সৰুপথাৰ সমষ্টিৰ বিজেপি নেতা লক্ষীৰাম ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত সোণাৰাম সিংনাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সভাত সমষ্টিটোৰ জনপ্ৰতিনিধি তথা সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে মুখ্য অতিথি হিচাপে অংশ লয় Ladake bang haru kho bang amuni ke kai tar da kami pen ke dam cheng pen cheng lo khalu chari tu kai tar ana muni ki da aso school han bi la sona school ki the bang ke
Ili tu laku bukaja na tuge no hoka bila. Bukan MLA konsensia loke lahino ki the na skin school. Lason school sis rubu tharlong itu skin ki the silong. মুখ্য অতিথি ভাষণত কাৰ্যবাহী সদস্যগৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা থিয় দিয়া প্ৰাৰ্থী বিপুল ভোটত জয় কৰি তোলাৰ বাবে সকলো ৰাইজক আহ্বান তথা অনুৰোধ জনায়। Lasi nona bangke iltum state committee lapan district committee sonang pingkal hello ke dampang BJP sarkar ba BJP government ba kongres government te nong iltum BJP government halan ingkan pe photum si pioma ba iltum si kipi nong het sarkar ka chari pan iltum si pilong ongma laso difference bi thekma ba mame long lelang kelong le tu mama lo la kali tum chini pame nahi kelong le ko mama lo lepudante ili tum ke palong di koson lo la sili tum ayem ta bangso me lo kalong tin sida alang dinanga chito ভাষণত তেখেতে কংগ্ৰেছ দলৰ প্ৰতি ক্ষুৰধাৰ সমালোচনা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত কয় যে কংগ্ৰেছৰ 15 বছৰীয়া কাৰ্যকালৰ বিকাশতকৈ বৰ্তমান বিজেপি দলৰ কাৰ্যকালত জিলাখনত অধিক উন্নয়ন সাধন হৈছে আৰু লগতে উজলা যোজনাৰ অধীনত দুখীয়া মহিলা বিনামূলীয়া গেছ বিতৰণ জব কাৰ্ড অৰুণোদয় আঁচনিৰ যোগে মহিলাসকল অধিক উপকৃত হৈছে আনহাতে সমান্তৰালভাৱে লাংটেং কমিউনিটি হলতো অনুষ্ঠিত হয় বুথ পৰ্যায় গণসভা। বোকাজানৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলাৰ পিছপৰা অন্যতম সমষ্টিৰ ভিতৰত নীলিপ সমষ্টিৰ এটা শিক্ষাৰ উপযুক্ত পৰিৱেশকে ধৰি পানী যোগান বিদ্যুৎ ৰাস্তা ঘাট আদিৰ একোএবোৰী সমস্যাৰ ভৰপূৰ নীলিপ পৰিষদ সমষ্টি উচুকা অৰ্থাৎ সন্মিলিত কাৰ্বি আংলং ছাত্ৰ সন্থাৰ উদ্যোগত এটা দলে পৰিদৰ্শন কৰি উদ্ধাৰ কৰে LP স্কুলখনৰ এনে দুখজনক শিক্ষাৰ পৰিৱেশ। চাওঁহক এই প্ৰতিবেদন। নীলিপ শিক্ষাখণ্ড অধীনত GPLP স্কুল এখন বৃহত্তৰ পিছপৰা অঞ্চলটোৰ নিবাসী বিশেষকৈ উঠি অহা কণ কণ ল'ৰা ছোৱালীক শিক্ষাৰ পোহাৰ বিলোৱাৰ বাবে একমাত্ৰ সাধন এখন LP স্কুল। কিন্তু স্কুলখনত ছাত্ৰ ছাত্ৰীসকল বহিবলৈ ডেস্ক বেঞ্চ ব্লেকবোৰ্ডৰ অভাৱকে ধৰি নাই শৌচাগাৰ প্ৰস্ৰাৱগাৰ আনকি স্কুলখনৰ মজিয়া ভাঙি ছিগি গৈছে ওপৰৰ টিনৰ চাৰ জহি খহি যোৱাৰ উপক্ৰম হৈছে। मते मुनिन मनोरा काय अपरांग ana kengkam chi yoru nei bude kecheng si ke charliang deng bala bangke primary school mate LP school henu sabe pini karbiang long lo bangal bangso primary school mate LP school phan karbiang long tonomas council pen koan ma kaching thora warsa ki pini koan ma RD pini hala bangni tum thedam long delo lasi non kachari bam bangso BJP sarkar tum alang ni tum karbiang long lo bangke toklang hin kaching thora ning hang hebo bang bangsin tum bangke matha dam nang koklo চাৰিওফালে বাউণ্ডাৰী ৱাৰ নথকা হেতুকে গৰু ছাগলীৰ অবাধ গতি স্কুলখনৰ চহৰত স্কুলখনৰ এই দুখজনক শিক্ষাৰ পৰিৱেশ দেখি সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰে উচুকাৰ সভাপতি বিবিচন তেৰণে। আনহাতে এই সন্দৰ্ভত সকলো দেখি শুনি চকুমুদাৰ কুলিৰ ভাওত কাৰ্বি স্বায়ত্ত পৰিষদৰ অধীনস্থ সংশ্লিষ্ট প্ৰাথমিক শিক্ষা বিভাগৰ কৰ্তৃপক্ষ। অৰুণ লেখাৰ ৰিপৰ্ট কাট নিউজ। এতিয়া সময় হৈছে চমু বাণিজ্যিক বিৰতি। Sara license holder, Private Security Agency, Regulations Act 2005, Head Office Depot, Karbi Anglong, Assam. For more info, contact Bimal Killing 93906324333 or mail at bimalkillingk7@gmail.com. Pangcho Electronics Depot, Ronkilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics, Depot, Ronkilan. Visit the store now. Pangcho Electronics. Your every move are noticed and will take you to the next level.
Mingaji Tendo Butangte, Junwekji. Nang keng kamalong si, nang kai chi theklong ji. You can make your future bright from here on. Suri Surya Dansara Tum Isona Kimang Pen. Laso ke mang ke kache pahai hanlo. Dance Karbi Anglong Dance Season 5 is your turn. Ru Samson Singing Tea Talent Hunt Society presents Dance Karbi Anglong Dance Season 5. Audition started all over Karbi Anglong. For more information, contact 6008188947. Dance Karbi Anglong Dance Season 5 only on Cut Television's network. বিৰতিৰ পাছত পুনৰ বাতৰি মজিয়ালৈ পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত প্ৰেছ বেটিয়ান ৰিছো নিমছো আমে উমৰাংছাই মডাৰ শাখাৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে ইণ্টাৰ প্ৰেছ বেটিয়ান ষ্টাৰ্ছ ফুটবল টুৰ্ণামেণ্টৰ প্ৰতিযোগিতা টুৰ্ণামেণ্টখনৰ শুভাৰম্ভণি অনুষ্ঠানত ৰেফাৰেণ্ট আৰ্জনছ ফাংছো ৰেফাৰেণ্ট ভ্ৰেঞ্চলি টিমুং প্ৰমুখ্য মণ্ডলী আৰৱেল টেৰাং দিলীপ হানছে গ্লিউৰিয়ান হানছে ফ্ৰিয়াম খামটে হাৰ্লিনছন ৰংহে প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকল অংশগ্ৰহণ কৰে ফুটবল টুৰ্ণামেণ্ট কিবিপন ৰংসুপি ৰংসু থেলংকে দুপন বম লচিতা এলি তুমামৰি হবাৰলংকে The first ever inter-church football tournament ke Penang ইণ্টাৰ ষ্টাৰ্ছ টুৰ্ণামেণ্টখনৰ আজি প্ৰথমটো প্ৰতিযোগিতাত লৱাৰ আমচি কেথলিক চাৰ্চ বনাম চিত্ৰে তাহাৰ কেথলিক চাৰ্চ খেলত 4টা গ'লৰ ব্যৱধানত চিত্ৰে হাৰ্ট কেথলিক চাৰ্চৰ বিৰুদ্ধে জয়লাভ আমচি কেথলিক চাৰ্চৰ আমৰিৰ পৰা পিৰাটানীৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি সকলৰ পৰম্পৰাগত হাচা কিকান উৎসৱ উল্লম মালহেৰে উদযাপন কৰে পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত কাৰ্বি স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং টেৰণৰ হামৰেন স্থিত বাসগৃহত চোতালত ৰূপায়ণ কৰে এই বৰ্ণীয় হাচা কিকান উৎসৱ উৎসৱৰ যেন শেষ নাই কাৰ্বি জাতিৰ সামাজিক জীৱনত উৎসৱপ্ৰিয় জাতিটোৱে প্ৰতি বছৰে ৰাজ্যত পালন কৰা মাঘ বিহুৰ সমান্তৰালকৈ পাৰ্বত্য জিলা কাৰ্বি আংলঙত ঘৰে ঘৰে বা সমজুৱাভাৱে পালন কৰে এই বৰ্ণময় হাচা কেকান উৎসৱ KCS হামৰেন আঞ্চলিক সমিতিৰ সৌজন্যত কাৰ্যবাহী সদস্য ৰূপসিং টেৰণৰ বাসগৃহত সম্পূৰ্ণ পৰম্পৰাগত ৰীতিৰে ৰূপায়ণ কৰে হাচা কেকানৰ সকলোবোৰ কাৰ্যসূচী স্বাভাৱিকতে যুৱক যুৱতীৰ হাচা কেকান নৃত্য তালেৰে সমগ্ৰ হামৰেন চহৰৰ আকাশ বতাহ মুখৰিত হৈ পৰিছে এই কেইদিন যোৱা 14 জানুৱাৰীৰ পৰা বিভিন্ন ব্যক্তিৰ ঘৰে ঘৰে এই নৃত্য ৰূপায়ণ কৰাৰ পিছত 18 জানুৱাৰীত কাৰ্যবাহী সদস্যগৰাকীৰ ঘৰৰ চোতালত এই বৰ্ণিল নৃত্য তথা পৰম্পৰা পৰিৱেশন কৰে বছৰটোৰ ভিতৰত আজি ঘৰে ঘৰে হাচা কেকান পৰ্বৰ সেই অনুষ্ঠান বুলি সাংবাদিকক জানিব দিয়ে বিশিষ্ট সাংস্কৃতিক কৰ্মী মোহন সিং টেৰাঙে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ